জানৈ ও বিহুলৈ আহিলি তৰণি হেৰালি তই থেকেচি থৈ আহি লিঅ যতৰ অহায় হেয়লীয়া হলি তই অবলীয়া হলি তই হৈ আজে বিহুৰে বতৰ নকুহি পাত ওলালে ধৰণী ঐ সজালে হৈয়ে নাচনি গছৰ নোখে উজিয়া পাত হৈ বিহু তলিলৈ আহিলি গগনাও আনিলি ঐ দে বজাই দে ওলাব ঐ মাত নাচনি ঐ গগনাৰে অমিয়া গগনাৰে অমিয়া মাত দিন মাতিছিলো অ নাচনী তোকে সৰু ভনী দিন দুদিন কৰি অ নাচনী হলি বৰ এজনী যিদিনা দেখিলো অ নাচনী তোৰে যৌৱন চানে কি অ নাচনী যৌৱন জুয়ে মাৰিছে যৌৱন জুয়ে মাৰিছে খাই সিদিনা শুনিলো তোৰে বিয়াৰ বাতৰি তামোল পাণ দিলেহি দৰা হেনো চহকী ঐ নাচনী সন্তাপে মাৰিছে সন্তাপে মাৰিছে খাই যে তোকা বুলালানে নাই হাতত নাচনী হিনিকি ধিন্দাও ভাজিছে ঢোল থাকো কেনে কৰি মতা মহে পানী খাই মাৰে ঢাপলি সদায় ঘৰত নেথাকে গাভৰু ছোৱালী হাবিৰ হেৰে কটা দি যাও বালিৰ ভেটা লেখা নোখাম কৰে চুনে ৰঙিলি কি মৰম লগালি পমিলি কি চেনেহ লগালি পেটতো ভোক নেলাগে পেটতো ভোক নেলাগে চোন
উৰাজাহাজী কল কোনে খাব বাৰু কোনে খাব বাৰু যাব ৰতৈ দলিয়াই দিব যৌৱন থাকে মানে সকলোৱে যাব সকলোৱে চাব বুঢ়ী হ'লে দিব তোক কোনে কিনি ফাফা দোকানৰ চেধা পাত কোনে কিনি ফাফা দোকানৰ চেধা পাত সাদৰে লগাই যাওঁ মাতে কি বহনা তোমাকে লগত লৈ ৰাতি বিহু চাবলৈ যাম ঐ জান জান মৰম জান তোমাৰে ঐ বেজাৰত ঐ জান জান মৰম জান নৰিয়াত মই পৰিলোঁ ঐ জান জান মৰম জান নিজান জান দেৱাই খাই মই জীয়ালোঁ জীয় ও বিহুতি নোৱা বিহুতি এৰিব লাগিলে নেথাকে অসমৰ মান এয়া আছিল মঞ্চত দিব্যাশ্ৰী ডেকা হাউলি দিব্যাশ্ৰী নমস্কাৰ ভাগৰ লাগিছে অলপ লাগিছে আৰু নাচি উঠাৰ পিছত দুটা প্ৰশ্নৰ উত্তৰ দিব লাগে জানাই নিশ্চয় সৌখন শৰাইতে আছে তাৰ পৰা দুটি প্ৰশ্ন দুটুকুৰা কাগজ তুলি ল'লেই হ'ল নমস্কাৰ বিচাৰক মণ্ডলী আজি মোৰ ভাগত পৰা প্ৰশ্নটি হৈছে আগলি বাঁহৰে লাঘৰি গগনা কিহেৰে বায় দুফালে দুচটি মাজতে এচটি মুগা সূতা লগায়ে বায় প্ৰশ্নটো হৈছে এই মুগা সূতা উৎপাদন হোৱা অসমৰ যিকোনো দুখন ঠাইৰ নাম ক'ব লাগে এখন হৈছে ধেমাজি আন এখন মৰাণ আনখন নিশ্চয় অলপ দাঁতি কাষৰীয়া অঞ্চলে হ'ব নহয়নে শিৱসাগৰ ধেমাজিৰ দাঁতি কাষৰীয়া অঞ্চল শিৱসাগৰ মই গিলি থৈছোঁ প্ৰশ্নটি ইয়াতে নাম নাই ৰেখামণি বাইদেউৰ তৰফৰ পৰা আহিছিলে এইটো প্ৰশ্ন ৰেখাবাই বৰষা হিলছ দিয়ে আছে অকণমান ভূগোল পঢ়িছিলা অসমৰ গোল বস্তুটোৱে ভূগোল নহয় জানো বাৰু ভূগোলে লগাই উগুল থুগুল জানা যেনেকৈ আজি তোমাক লগাইছে উগুল থুগুল হয়নে বাৰু মই ৰেখাবাৰ ওচৰলৈ গৈছোঁ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ ৰেখাবাৰ তৰফৰ পৰাই দিলোঁ তুমি আজি লখিমপুৰ ক'ব পাৰা আছে আৰু বেলেগ ঠাইতো আছে উৎপাদন হোৱা ধেমাজি লখিমপুৰ বৰষাই তোমাক অলপ হিণ্টছ দিছিলে লখিমপুৰ বুলি চাগে ঢকুৱাখানাটো হয় নেকি লখিমপুৰ ডিষ্ট্ৰিক্টতে ঢকুৱাখানা দেই ধেমাজি এখন বেলেগ ডিষ্ট্ৰিক্ট ঢকুৱাখানাত তোমাৰ ঢকুৱাখানাখন লখিমপুৰ ডিষ্ট্ৰিক্টত পৰে হ'ব পাৰিছা এটা হ'লেও পাৰিছা দেই তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ ধন্যবাদ ৰেখাবা আমি নাচনি যে গতিকে মুগাটো খুব প্ৰয়োজনীয় মুগাৰ বিষয়ে অকণমান কথা পাতিব মোৰ ইচ্ছা আছে মই বাৰু পাতিম দ্বিতীয়টো প্ৰশ্ন হৈছে জাতনাম সম্বন্ধে আপোনাৰ ধাৰণা এটি উদাহৰণসহ আগবঢ়াব প্ৰশ্নদাতা হৈছে ডক্টৰ দীপেন দাস জাতনাম সম্বন্ধে আপোনাৰ ধাৰণা এটি উদাহৰণ সহ
আগবঢ়াব আগবঢ়াব প্ৰশ্নটো বুজি পাইছে জাত নাম মানে আমি সাধাৰণতে কি বুজোঁ সেই কথাটো ক'ব লাগে আৰু এফাকি নাম উদাহৰণ দি দিলে সুবিধা হ'ব ছাৰ জাত নাম হৈছে বিহু নাম এফাকিৰ লগত এটা জাত লগাই বিহু নামটোক গাব পাৰি আৰু এই যেতিয়া জাত লগাই গোৱা হয় এফাকি বিহু নাম সেইটোৱে জাত নাম হয় হৈছে আচলতে জাত নাম দুটা নামৰ সমষ্টি এটা নাম দোহাৰি থাকে আৰু সেই নামফাকিৰ লগত আন এফাকিৰ নাম সংযোগ কৰি কৰি গাই থাকে যিফাকি মূল নাম সেই নামফাকি কি বুলি কোৱা হয় জাত আৰু আনফাকি হ'ল সহযোগীৰ নাম দুইফাকি একেলগে লগালে জাত নাম হয় এতিয়া এফাকি উদাহৰণ দিব পাৰিব জাত নাম এফাকি গাই শুনালে ভাল পাম আপুনি গাইছে কিন্তু ছাৰ এটি মোৰ মনলৈ আহিছে হয় বকুল বৰা ধানৰ শব্দকেইটা কৈ দিয়ক প্ৰথমতে জাতটো কি হ'ব কৈ দিয়ক বকুল কি বৰা হ'ব? ধানৰ Okay. ঔ জ্যোতি মালতী হয় চিৰা খুন্দিছিলোঁ ঔ জ্যোতি মালতী উদয় শংকৰে গাঁও গাঁও এটা মই মনোবৃত্তি গিলি থৈছো। আছে নেকি এই গাই দিওঁ ছাৰ, মনোবৃত্তি মাজৰখিনি অলপমান থাকি গৈছে নহয় ইয়াত নামটো দুটা নাম থাকিব নহয় এতিয়া আপুনি ঔ জ্যোতি মালতী শব্দকেইটাহে কৈছে হয় বকুল বৰা ধানৰটো মূল নাম ছাৰ আৰু ঔ জ্যোতি মালতীখিনি জাত হ'ব মূল নামটোৰ লগত ঔ জ্যোতি মালতী ছাৰ মোৰ ভুল হৈছে বকুল বৰা ধানৰখিনি জাত হ'ব আৰু মূলখিনি ঔ জ্যোতি মালতী দোহাৰি কোনটো থাকিব আপুনি তাতে নামশাৰীত ঔ জ্যোতি মালতীহে দোহাৰি থাকিব সেইটোহে হ'ব জাত হয়। এতিয়া ঔ বনৰ বগৰী হবা জানো লগৰী হয়। দিবা জানো মৰমৰ মাত এইটো হ'ল জাত জাত। এতিয়া আমি এফাকি বিহু নাম যে ইয়াত লগাই গাম দুয়োটা মিলি জাত নাম হ'ব এতিয়া নামফাকি আপুনি যিকোনো লগাব পাৰে হে আহু ধানৰ মৰণা ও বনৰ বগৰী পেলাই দে বহনা ও বনৰ বগৰী জোকাৰি পেলাই দে খেৰেহে বনৰ বগৰী হবা জানো লগৰী দিবা জানো মৰমৰ মাত নামখিনি আধা গালোঁ আহু ধানৰ মৰণা পেলাই দে বহনা জোকাৰি পেলাই দে খেৰ বহুতে এইখিনি গাই থৈ দিয়ে কিন্তু সম্পূৰ্ণ নহ'ল কাৰণ পিছৰখিনি গাব লাগিব এতিয়া আমাৰ প্ৰতিযোগীয়ে যে কৈছে জ্যোতি মালতী লগাই পেলাই গাব পাৰে তেতিয়াও জাত নামে হ'বনে নিশ্চয় হ'ব ঔ জ্যোতি মালতী কেনেকে গাব বিচাৰিছিলা এবাৰ গাই শুনাব বিচাৰিবা নেকি নে হয়। তুমি গাই শুনোৱা সেইটোকে বিচাৰিছে উদাহৰণ হয় বকুল বৰা ধানৰ বনৰ বগৰী চিৰা খুন্দিছিলোঁ বনৰ বগৰী ছাৰ মাজৰখিনি অকণ পাহৰি গৈছোঁ অঁ হ'ব ঠিক আছে বাৰু। শুভেচ্ছা জনাইছোঁ ধন্যবাদ ধন্যবাদ